দানৰ মূল্য টকাত নহয়, হৃদয়ত। প্ৰথমে এই দৃশ্যটো চাই লওক। দিনটোৰ উপাৰ্জন প্ৰায় 12 টকা, আৰু সেই 12 টকাৰ পৰাই 2 টকা আনৰ বাবে। দিনৰ দিনটো তেওঁ ভিক্ষা খোজে। ভৰি দুখনো অকামিলা। তাৰ পাছতো মানৱতা যে অপাৰ। হয়তো আমাৰ বাবে 2 টকা একো নহয়, একাপ চাহৰ দামতকৈও কম 2 টকা। কিন্তু যিজন মানুহে প্ৰতিদিনে আনৰ ওচৰত হাত পাতি নিজৰ জীৱনটো কটাবলগীয়া হৈছে, তেওঁৰ বাবে এই 2 টকাৰ মূল্য বহুত। তেওঁৰ বাবে এই 2 টকাটো কেৱল এটা মুদ্ৰা নহয়, সেয়া তেওঁৰ নিজৰ ভাগৰ পৰা এৰি দিয়া এটা অংশ। কিমান টকা থাকিলে মানুহে দান কৰিব পাৰে? 100 টকা, 1000 টকা নে লাখ টকা? এই মানুহজনে আজি তাৰ উত্তৰ দি গ'ল। দান কৰিবলৈ ডাঙৰ হৃদয় লাগে, ডাঙৰ পকেট নহয়। নিজেই যিজনে প্ৰতিদিনে আনৰ পৰা সহায় বিচাৰে, আজি সেইজনেই বানাক্ৰান্তৰ বাবে দুহাত আগবঢ়াইছে। এজন মাগি খোৱা লোকে কিদৰে বান সাহায্যৰ বাবে নিজৰ ভাগৰ পৰাই কিবা এটা দিবলৈ বুলি আগুৱাই আহিছে, সেই দৃশ্য দেখি আপুনিও কিছু সময়ৰ বাবে স্তব্ধ হৈ ৰ'ব। ইয়েই নহয় জানো মানৱতাৰ প্ৰকৃত স্বৰূপ? 2 টকাৰ মূল্য বাৰু আপোনাৰ মতে কিমান? হয়তো বজাৰত ইয়াৰ মূল্য মাত্ৰ 2 টকা। কিন্তু এজন অভাৱী মানুহৰ হাতৰ পৰা ওলাই অহা এই 2 টকাৰ মূল্য কিমান? সেইটো টকাৰ হিচাপে জুখিব নোৱাৰি। কাৰণ তেওঁ দিয়া নাই কেৱল টকা, তেওঁ দিছে নিজৰ অভাৱৰ মাজৰ পৰা অলপ সুখ, নিজৰ কষ্টৰ মাজৰ পৰা অলপ সহানুভূতি, আৰু হয়তো এজন অচিনাকি মানুহৰ বাবে অলপ আশা। কেতিয়াবা হাজাৰ হাজাৰ টকাৰ দানেও যি কথা ক'ব নোৱাৰে, এটা মাত্ৰ 2 টকাই সেই কথাটো কৈ দিছে। দিনটোত ভিক্ষা কৰি যিজন মানুহে উপাৰ্জন কৰিছিল মাত্ৰ 12 টকা, নিজৰ পেটটোৰ কথা ভাবি যিজনে প্ৰতিটো টকাৰ হিচাপ কৰিবলগীয়া হয়, সেই মানুহজনেই আজি নিজৰ উপাৰ্জনৰ পৰা 2 টকা আগবঢ়াইছে উজনিৰ বানাক্ৰান্ত মানুহৰ বাবে। টকা মাত্ৰ 2 টকা, কিন্তু এই 2 টকাৰ আঁৰত থকা হৃদয়খন হয়তো বহুতৰ তুলনাত বহুত ডাঙৰ। তেওঁৰ হাতত নাছিল কোনো ডাঙৰ বেংক বেলেঞ্চ, নাছিল নিজৰ বুলি ক'ব পৰা কোনো ডাঙৰ সম্পত্তি। দিনটো শেষ হোৱাৰ পিছত হাতত যিকেইটা টকা থাকে, সেইকেইটাৰেই হয়তো পৰৱৰ্তী দিনটো পাৰ কৰিবলগীয়া হ'ব তেওঁ। কিন্তু আজি নিজৰ অভাৱৰ কথা পাহৰি আন এজনৰ অভাৱৰ কথা ভাবিলে তেওঁ। হয়তো কাইলৈ আকৌ তেওঁ পথৰ কাষত বহিব, আকৌ আনৰ ওচৰত হাত পাতিব, আকৌ দিনটোত কেইটামান টকা গোটাব। কিন্তু আজি তেওঁৰ হাতৰ পৰা ওলাই যোৱা সেই 2 টকা হয়তো কেতিয়াও পাহৰা নাযাব। কাৰণ কোনোবাই বহুত টকাৰ পিছত দান কৰিলে সেয়া দান, কিন্তু কোনোবাই যেতিয়া নিজৰে একো নথকাৰ পাছতো আনৰ বাবে দিছে, সেয়া হৈছে মানৱতা। 2 টকাটো সৰু আছিল, কিন্তু সেই 2 টকাৰ আঁৰত থকা হৃদয়খন অসীম ডাঙৰ আছিল। নিউজ ডেস্ক ৰিপৰ্ট, assam.com।